আতিফুল ইসলাম। কি হয়েছে ঘটনাটা? শর্টকাট। আমার মাটি নিয়ে সমস্যা। ১ নাম্বার ভোমরা বিল, সিডর মাটি, ১ সোনা মাটি আমার বাবার নামত আছিল। সেই মাটিখিনি আমাৰ নামত আনিবলৈ মণ্ডলে চিগনেচাৰ ল'লে। চিগনেচাৰ লোৱাৰ পিছত সেই মাটিখিনি বেলেগ এজনৰ নামত কৰি দিয়ে। কিমান বিঘা মাটি? ১ সোনা মাটি হ'ল ৬ বিঘা আৰু মেডি মাটি হ'ল ৪.৫ বিঘা। বেলেগের নামত কি করেছে? বেলেগত নামে নামজারি কৰি দিছে। আমাৰ নামত নকৰাকৈ তেখেতৰ নামত কৰি দিছে। কার নামত? শাহজাহান আৰু শাহাদত আলী। কিমান দিন আগত? এইটো ৭/৩/২৪ত চিগনেচাৰ দিছো। সেই মানুহজনে ১১/১/২০২৩ত নামজাৰি কৰিছে, ১ বছৰ আগত। মন্ডলে আপনার কোয়া নাই কি ওখানে সিগনেচার লয়েছে? কৈছে যে মানে আমার বাবার নামত থেকে আমাদের নামে আনবো মাটিটা নামজারি করার জন্য। ১ সোনা মাটি, সেজন্য সিগনেচার নিছে মেদি করার জন্য। কতদিন পরে জানবা পাইলো যে এটা জালিয়াতি করছে? আমরা ২ মাস পরে জানবার পাইলাম। পরে? পরে বাইদর কাছে গেলাম, পরে যাই করলাম, কিন্তু বাইদ দায়িত্ব নিছিল যে না আমি কেসটু চাই দিম। কিন্তু আমি ৭-৮ মাহ হয়ে গেল, আমি একো সারা পাওয়া নাই। সেই কারণে আজি আইনের আশ্রয় লইছো। কি আশ্রয় লব? আমি থানাত ইজাহার দাখিল করিছো কার নামত? মণ্ডলের নামত রহিতুষ। এতিয়া আপোনালোকে কি বিচাৰে? আমি এতিয়া ন্যায় বিচাৰো। আমি বিটিসি সরকার হাগ্রামা স্যারক আমি আহ্বান জনাইছো যে আমার এই গোসাইগাঁও চক্ৰবিষয়া তোমাৰ চাৰ্কেলত বহুত দুৰ্নীতি চলি আছে। সেইখিনি অতি সোনকালে ব্যৱস্থা কৰিব লাগে আৰু যিখিনি অবৈধ কাম চলি আছে সেইখিনি বন্ধ কৰিব লাগে। এটাই আমার দাবি। মোহাম্মদ ফজলুল হক, কোন গাঁও? নাম্বার 2 বুড়িজাটাম। কি হয়েছে? তার মানে মোর দেউতাকৰ নামৰ মাটি ১ সোনা মাটি হয়। মোর দেউতাকৰ নামৰ মাটি শাহজাহান আৰু শাহাদত সিহঁতে ঘৰ উঠাই আছে মোটামুটি ১৫-১৬ বছৰ ধৰি। সিহঁতে কৈছে যে মাটিখিনি তোমাৰ দেউতাকে বিক্ৰী কৰিছে। সেই হিচাপত সিহঁতে কি কৰিলে ২০২৪ত ৭/৩/২০২৪ তাৰিখত লাটমণ্ডলক, ৰহিতুষ মণ্ডল লাটমণ্ডল হয়, তেখেতক কি কৰিলে শাহজাহান আৰু শাহাদত সিহঁতৰ ঘৰত মাতি আনিলে। অনাৰ পিছত আমাকো মাতিলে। তাৰপিছত আমি গ'লো তাত। যোৱাৰ পিছত মণ্ডলে ক'লে যে চিগনেচাৰ দিয়া, তোমাৰ দেউতাকৰ মাটি সি বোলে বিক্ৰী কৰিছে সিহঁতৰ ওচৰত, তেনেহ'লে এতিয়াতো তোমাৰ দেউতাকৰ নামতে আছে, গতিকে তোমালোকৰ নামত নামজাৰি কৰিব লাগিব আৰু মেদি কৰিব লাগিব, চিগনেচাৰ দিয়া। পিছত আমি কি কৰিছোঁ, চিগনেচাৰ দিছোঁ। কিন্তু সিহঁতে কৈছে যে আমি চিটা বহি ওলাই দিছে। চিটা বহি ওলাই দিয়াৰ পিছত চিটা বহীত চিগনেচাৰ লৈছে আৰু এটা ব্লেংক পেপাৰত চিগনেচাৰ লৈছে। লোৱাৰ পিছত আমি মোটামুটি চিগনেচাৰ দিলোঁ আমি ৭ তাৰিখত। ৭ তাৰিখত দিয়াৰ পিছত মণ্ডল কি কৰিলে, গাঁওবুঢ়াও আছিল তাত, ১ নম্বৰ ভমৰাবিল গাঁওবুঢ়া জহেৰ আলী শেখ, তেখেতৰ সন্মুখতে মণ্ডলে ক'লে যে আমি ১৭ তাৰিখত আহি আছো, তোমাক তেখেতৰখিনি তেখেতক বুজাই দিম, বাকী তোমাৰখিনি তোমালোকক আমি বুজাই দিম। ১৭ তাৰিখত অহাৰ কথা কৈ তাৰপিছত আমালোকৰ পৰা চিগনেচাৰ লৈ তাৰ পৰা গুচি যায়। ১৭ তাৰিখত যেতিয়া পাৰ হয়, ১৭ তাৰিখত মণ্ডল অহাৰ কথা ফিল্ডত, কিন্তু ১৭ তাৰিখত মণ্ডল নাহে। পিছত আমি মণ্ডলৰ তাত গ'লো। যোৱাৰ পিছত মণ্ডলে ক'লে নহয়, এতিয়া শাহজাহান আৰু শাহাদত সিহঁতে ফিল্ডত যাব নিদিয়ে। কিয় যাব নিদিয়ে? আপুনি সিহঁতৰ ওচৰত, সিহঁতৰ সন্মুখত কৈ আহিলে, গাঁওবুঢ়াও আছিল আৰু ব্লেক মানুহো আছিল, তেখেতৰ সন্মুখতে আপুনি কৈ আহিলে যে আমি ১৭ তাৰিখত আহি আছো, এতিয়া আৰু নাযায় কিয়? নহয়, তেখেতে কমপ্লেইন মাৰিছে। কিহৰ কমপ্লেইন মাৰিছে? মাটি আমাৰ হয়তো, আমাৰ দেউতাকৰ পৰা আমাৰ নামত আহিব লাগিব, তাৰপিছত আমাৰ নামত মেদি হ'ব লাগিব, তাৰপিছতহে আমি বিক্ৰী কৰিছো না কি কৰিছো, তাৰপিছত তেখেতৰ নামত নামজাৰি হ'ব। এইটোহে নিয়ম। পাৰ্মিশ্যন ওলাইহে নামজাৰি হ'ব, কিন্তু পাৰ্মিশ্যন নোহোৱাকৈ নামজাৰি কৰিছে। এই ১ সোণাৰ মাটিৰ চিগনেচাৰ লৈছে, কিন্তু ব্লেক এটা মাটিও নামজাৰি কৰি লৈছে এই চিগনেচাৰ দি। তাত আছে ৬ বিঘা মাটি মেদিবাট্টা, ৬ বিঘাৰ পৰা ৪ বিঘা ৩ কাটা ৭ লেচা মাটি তেখেতৰ নামত নামজাৰি কৰিছে সেই চিগনেচাৰ দি। মূলকভাৱে মণ্ডলে নামজাৰি কৰিছে।
এইটো ৰহিতোষ নাৰ্জাৰী। ওলাল আপোনালোকে এতিয়া? এতিয়া তাৰপিছত আমি যেতিয়া মণ্ডলৰ অফিচৰ কাগজ পাতি ওলালো, ওলাই চালো, চোৱাৰ পিছত দেখিলো যে নহয় সিহঁতৰ নামতো 41 পাট্টা 99 দাগ, সেই দাগতো নামজাৰি তাৰমানে তেখেতৰ নামত নামজাৰি হৈছে মাটি। নহয় এইখিনিতো আমি বিক্ৰী কৰা নাই তেখেতৰ ওচৰত, ইয়াত কেনেকৈ নামজাৰি হ'ল। তাৰপিছত আমি মিছকেছ কৰিছোঁ। মিছকেছ কৰাৰ পিছত প্ৰায় 7-8টা আজি তাৰিখ পাৰ হৈ গ'ল, কিন্তু আমি কোনো ৰেছপন্স পোৱা নাই চাৰ্কেলৰ পৰা। বাধ্যত পৰি আমি আজি গোসাইগাঁও থানাত FIR কৰিছোঁ মণ্ডলৰ নামত। অনুৰোধ জনাওঁ যাতে আমাক তাৰমানে ন্যায়টো আমাক দিয়ে। মোহাম্মদ আতিফুল ইসলাম, হাওড়িয়া পেট নাম্বার 2। কি হয়েছে? আমার বুড়িচাটাম একর মাটি 1 নম্বর বুড়িচাটাম মাটির সিটর মাটি লই কেঁচাল হয়ে আছে। মানে আমি সিগনেচার দিয়েছিল 7/3/24, মাটির নামজারি করেছে 11/1/11/2023। 1 বছর আগত কিমান কেনেকৈ নামজারি করিল কোনে কৰিছে? এইটো রোহিত মণ্ডল করেছে। কাৰ নাম? শাহজাহান আৰু শাহাদত আলী। আপোনালোকে মাটিটো বিক্ৰী কৰিছিল নেকি? কি হৈছে আচলতে ঘটনাটো? মাটিটো বিক্ৰী কৰা নাই, আমাৰ দেউতা আৰু আমাৰ কাকা আছে, সেইটো বোলে বিক্ৰী কৰিছে, তেখেতৰ ওচৰত একো নাই। কিন্তু আমি সেইখিনিও কৈছো যে যদি তেখেতৰ নাই আমি একশনাখানি দিম। তোমাৰ 7/3/24 সিগনেচাৰ দিছো, 17 তাৰিখত আহি মণ্ডল মাটি দি মাপি জুখি দি যাব। কিন্তু কোনো এতিয়াও নাই। গাঁওবুঢ়া চাকি আছে, গাঁওবুঢ়াত আমি ওচৰত লিখিত দিছো, চাৰ্কলতো আমি দিছো, কিন্তু আমাৰ একো হোৱা নাই। সেইকাৰণে আমি BPF চৰকাৰক আমি আহ্বান জনাওঁ, আমাৰ যিখিনি সমস্যা হৈছে সেইখিনি আমাক সমাধান কৰি দিব বুলি আশা ৰাখি ইয়াতে